যিহেতু আজি শনিবাৰ সেইকাৰণে অলপ আজি কৰ্মবিৰতিকে ল'লোঁ। কৰ্মবিৰতি মানে আজি কলেজে জনাই দিয়ক, কিন্তু ঘৰত থাকিলে আৰু ক'ত কৰ্মবিৰতি হয়। আজি এখন চানগিবৰ কথা মানে আগতে এইখিনি ধুই থৈ দিছিলোঁ, তো দৈখিনি আগতে ওলাই আছিল। ভালকৈ উবা জানো, তথাপিও এখন চালনীত চাই অলপমান আৰম্ভণি কৰিম বুলি ভাবিছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। তো এইখিনি থৈ পেলাই প্ৰথম আজি যিহেতু শিৱ পূজা, তো শিৱ পূজাৰ কাৰণে আবাথৰ পূজা কৰিছে, দৰ্জাখন দি থৈ যাওঁ। ঘৰত কায়ো নাই আজি মোৰ বাহিৰে, তো আকলাই আজি ঘৰত। তো প্ৰথমে অলপ প্ৰসাদ লৈ শিৱ পূজাত প্ৰসাদ পাতি লৈ আহিলোঁ আৰু হাতত দাখন তুলি লৈ আজি বাৰীত দেখি নাহিলোঁ। আৰু মই ৰোৱা মাংনাইডাল অলপ ডাঙৰ হৈছে, সেইডাল আৰু এটা দুটা লাগিব আৰম্ভ কৰিছে মজাকৈ। কাষৰ যিবিলাক ৰুইছিলোঁ কাষৰ ডাঙৰ হ'ব পৰা নাই, এই দুডাল কিন্তু বৰলাকে ডাঙৰ হৈছে। চব একেলগে ৰুইছিলোঁ, মাংনাও লাগিছে। নাইচ, নিজে ৰোৱা বস্তু অলপ হ'লেও বহুত বেছি ভাল লাগে। তো সৰু থাকে গাছকেইটা অলপমান ঠিক কৰি দিলোঁ, ডাঙৰ হ'ব একেইডাল মজাকৈ। আৰু এই দুডাল বিলাহী লৈছিলোঁ অলপতে, অলপ ডাঙৰ হৈছে। বিলাহী দুডাল দিয়াৰ কাৰণে এখন জাঙিও কৰি থৈ দিছোঁ। তো আজিলৈ বাই বাই, নেক্সট এটা নতুন ভিডিঅ'তে লগ